অঞ্জলি ডেকা ডাইনামিক জুনিয়ৰ কলেজৰ শিক্ষয়িত্ৰী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ধুবুৰী জিলাৰ আলমগঞ্জত অৱস্থিত ডাইনামিক জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান উভয় শাখাৰে নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে। সেয়েহে ইচ্ছুক সদাশয় অভিভাৱক অভিভাৱিকা তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষানুষ্ঠানৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰি আমাৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। উল্লেখযোগ্য যে 2015 চনতে স্থাপিত এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমি মান্টি ঘোষ ডাইনামিক জুনিয়র কলেজের জীববিজ্ঞানের শিক্ষিকা। আমাদের কলেজে 7 জুন থেকে এইচএস ফার্স্ট ইয়ারদের নাম ভর্তির প্রক্রিয়া শুরু হতে যাচ্ছে। ইচ্ছুক ছাত্রছাত্রীরা যারা এইচএসএলসি দিয়েছ তাদের আজ বাদ কাল ফলাফল বেরোবে, সবাই সবার ফলাফল পাবে। যারা ভালো ফলাফল লাভ করবে তারা আমাদের কলেজে এসে নামাকরণ পত্রিকা নিয়ে যাবে। My dear students, I am physics teacher at Dynamic Junior College, Alamganj. We are going to start our new session, and admission for its first year will start from 7th June. With the family of Dynamic Junior College, ensure you for your better outcomes. So please come and join with us. For more details, please contact. Students, it is a very good news for all of you. Those students will get 80% above admission, monthly fee and extra tuition in subject are completely free. Free tuition for science system, physics, chemistry, mathematics and biology. Free tuition for arts system, English, political science and economics. মোৰ নাম আইফ হাছান আৰু মই ডাইনামিক জুনিয়ৰ কলেজৰ দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ এজন ছাত্ৰ আৰু এইখন ইনষ্টিটিউট প্ৰায় 100% স্কলাৰশ্বিপৰ ব্যৱস্থা আছে, যাৰ জৰিয়তে মোৰ 2 ইয়াৰ্ছৰ প্ৰায় 80% কলেজৰ ফি সম্পূৰ্ণ হ'ল। সো মই ভাবোঁ মিডল ক্লাছ ফেমিলিৰ কাৰণে এইটো ইনষ্টিটিউট একেবাৰে পাৰফেক্ট। Hi, my dear student, respected guardian. Myself, Manohar Roshan Mondol, subject teacher, Dynamic Junior College, Alamganj. In our college, SS first year admission is going on for science and arts. For admission, please contact 700-2918-256. Thanks.